এয়া আমাৰ চানিদাৰ শ্বুটিং চলি আছে, আপোনালোকে চাই আছে। আশা কৰোঁ শ্বুটিংটো চাই ভাল পাব। এয়া চানিদাই ডিৰেকশ্যন কৰি আছে, চাই লওক আপোনালোকে। ভাইজান ভাইজান আপোনাৰ আজি স্ক্ৰিপ্টটো কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। মই নতুন নতুন মানে যিটো কনচেপ্টটো ভাল লাগিছে। আৰু যিখিনি আমি ফাইটিঙৰ কিবা কিবি কৰিলোঁ সেইখিনি খুব ভালকৈ কৰিছোঁ, ৰাইজে খুব ভাল পাব। আৰু এতিয়া ইমান ভাল হৈছে, ইমান উৎসাহ পাইছোঁ মানুহৰ, তো সেইকাৰণে কাম কৰি মানে জোচটো অকণমান বেছিকৈ পাইছোঁ। আপোনাৰ ফেনটো ইয়াত বহুত আছে ন? আছে বহুত আছে। বাকীখিনি কৰি লওঁ, তাৰপিছত আমি আকৌ কথা পাতিম ন। থেংক ইউ ছ' মাছ। থেংক ইউ। এয়া আমাৰ আজিজ মিৰ্জা মানে চালু ভাইজানে ডিৰেকশ্যন কৰি আছে, মানে ডাইলগবিলাক শিকাই দি আছে। আপোনালোকৰ কেনে লাগে নাজানো, বাট মোৰ বহুত ভাল লাগিছে। আশা কৰোঁ আপোনালোকৰো ভাল লাগিব। চানিদা, কালি আপোনাৰ ধৰ্ষণৰ পৰিণতি ভিডিঅ'টো শ্বুটিং হৈ গ'ল, মতামত কি আপোনাৰ? মতামত কি আৰু মই ৰাইজক এটা মেছেজ দিব বিচাৰোঁ। কাৰণ আমাৰ ভাৰতৰ চৰকাৰখন কিবা এটা দুষ্টিকাৰীক বা কিবা এজন মানুহক দূষিত মানুহ এজনক ব্যৱস্থা বিহিতভাৱে সোনকালে নলয়। যেনেকৈ ধৰ আজমল কাছাব বুলি কোৱা মানুহজনকে শাস্তি দিওঁতে 12 বছৰ লগাইছে, তেখেতৰ নামত কিমান টকা বৰবাদ কৰিছে। গতিকে যিকোনো ক্ষেত্ৰতে অকল ধৰ্ষণকাৰীয়ে নহয়, যিকোনো হওক বা কি বোলে উগ্ৰপন্থী বা আতংকবাদী যিকোনো হওক আৰু সকলোকে শাস্তি দিবলগীয়া হ'লে স্পট হ'ব লাগে। স্পটত হ'ব লাগে চব বস্তু। ইমান দিন ৰখি থাকিব নালাগে, কাৰোবাক ফাঁচি হ'ব লাগে, জেল হ'ব লাগে, সেনেকুৱা টাইপৰ মেছেজ আৰু সেইটো ক্ষেত্ৰত লৈ মই ভিডিঅ'টো বনাইছোঁ। আমাৰ ভাৰতৰ আইন আদালতবোৰ একদম ঢিলা। এটা কোৰ্ট ইমান এই অল ভাৰতখনত কিবা জাজে যে আছে কিমানটা বহুত কম আছে, সেইকাৰণে এইবোৰ কৰোঁতে সময় গুচি যায়। সেইকাৰণে চব বস্তুতে অলপ স্পীডত যাব লাগে। যেনেকৈ আউটৰ কাণ্ট্ৰিবোৰ যেনেকৈ স্পীডত হয় চব বস্তু, তেতিয়া ধৰ্ষণৰ ক্ষেত্ৰত বনাইছোঁ এইকাৰণে। কাৰণ আজি ধৰ্ষণ কৰিছে, ছোৱালী এজনী জীৱন এটা বৰবাদ কৰিছে। তাৰ কাৰণে নিজৰ মা ভণ্টি বা ছোৱালীবোৰে ৰাতি চিকৰভাৱে ঘূৰিব নোৱাৰে বা ক'ৰবাত ওলাব নোৱাৰে, দুষ্টিকাৰীৰ কাৰণে বা ধৰ্ষণ কৰাৰ কাৰণে ভয় কৰে। তো সেইকাৰণে ল'ৰা এজনক ধৰ্ষণ কৰাৰ পিছত 6 বছৰ বা 5 বছৰ কাৰণে জেলত দিয়ে, তাৰপিছত সেই ল'ৰাজন আহি কেনে আৰু একো নাই, চিম্পুল থাকে, একদম চিম্পুল। সেইকাৰণে যে ধৰ্ষণৰ পৰিণতি যাক হয়তো তাক ফাঁচি হয়তো যে তাক জিন্দগীৰ কাৰণে নপুংসক কৰা যায় না, তেতিয়া নেক্সট আৰু এজন ধৰ্ষণ কৰিব যাতে সি ভয় কৰিব নোৱাৰা। আমাৰ আইন আদালতটো একচুৱেলি ডুবাই টাইপ বা আৰবত যেনেকৈ কৰে, কোনোবা ধৰ্ষণ কৰিছে বা কিবা কৰিছে সেনেকুৱা টাইপ হ'ব লাগে, বা বাহিৰা দেশৰ দৰে হ'ব লাগে। তেতিয়া চবকে ভয় কৰা হ'ব। অন দা স্পট আৰু কোনোবা বদমাচি কৰিছে তাক গুলাই দি, কোনোবাই ধৰ্ষণ কৰিছে তাক হেৰি কৰি দি, সেনেকুৱা চিষ্টেম হ'ব লাগে। তাই সেই মেছেজটোক লৈ কেনে ভিডিঅ'টো বনাইছোঁ। তাতে ভিডিঅ'টোত হয়তো কিবা ভুল হ'ব পাৰে, আমাৰ নিজৰ মাইণ্ডেদি বনোৱা গৈছে না, কাৰণ ইমানোতো জানা লোৱা নহয়। আমি বনাইছোঁ ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ। পিছত নীলোৎপল দাহঁতক বা অভিজিৎ দাহঁতক যেনেকৈ হেৰি কৰিলে, সেই ক্ষেত্ৰত কি কৰিলে? ন্যায় দিলেনে? একো দিয়া নাই চৰকাৰে, একো কৰা নাই। ল'ৰাকেইজনক খালি জেলত থৈছে, সেইকেইজন ল'ৰাই ফাঁচি দিব লাগিছিল মোৰ হিচাপত। সেনেকৈ টাইপৰ কথাটো চব বস্তুৰ ক্ষেত্ৰতে আইন আদালতটো অলপ হেৰি হ'ব লাগে। আৰু এই ক্ষেত্ৰত লৈ পলিটিকেল টাইপৰ মানুহ আহিব নালাগে, যেনেকৈ ধৰক পলিটিক্স চলিব নালাগে। আজি ধৰ্ষণ কৰিছে ছোৱালী এজনী, পলিটিকেল লাইনৰ মানুহে সেই বস্তুটো পোৱাৰ পিছত ধৰ্ষণ বেলেগ হৈ যায়, পলিটিক্সটো বেলেগ হৈ যায়। আৰু মিডিয়াৰ ক্ষেত্ৰত ক'ব গ'লে যদি কিবা কাৰণত মিডিয়াই গম পায় এইজনী ছোৱালীৰ মন কৰক, এইজনীক ৰেপ কৰিছে বা ধৰ্ষণ কৰিছে, কি এজনী ছোৱালীক একবাৰ ৰেপ কৰিছে, কিন্তু মিডিয়াই যাই কেনে TRP কৰাৰ কাৰণে সেই ছোৱালীজনীকে 10 বাৰমান ৰেপ কৰা টাইপৰ একশ্যন দিয়ে, লাষ্টত ছোৱালীজনীৰ জীৱনটো ধ্বংস হয়। মই সেইকাৰণে কৈছোঁ যাতে এই ভিডিঅ'টো গাঁৱলীয়া টাইপ বনাইছোঁ, গাঁৱৰ কাহিনী, গাঁৱৰ মানুহে সিদ্ধান্ত লৈছে ধৰ্ষণ কৰিছে তাক চেটেপ, ডাইৰেক্ট কথা। যাতে সেই গাঁৱৰ মানুহে বা সেনেকুৱা চব জেগাই জেগাই যদি সেনেকুৱা হয় না, কোনো ছোৱালী আমাৰ মা ভণ্টি বা বাইদেউহাত যাতে চিকৰভাৱে থাকিব পাৰে, ৰাতি বা দিনত হওক অকলে অকলে ঘূৰিব পাৰে, বা তেনেকুৱা টাইপৰ পৰিণতিৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কিমান দূৰ ভাল হৈছে সেইটো নাজানো, সেইটো ৰাইজেহে গম পাব, আপোনালোকেহে গম পাব। যদি ভিডিঅ'টোত যদি কিবা ভুল হৈ গৈছে
আপোনালোকে চাই ল'ব চানি গল্ডেন বুলি মোৰ ইউটিউব চেনেলটো আছেই আপোনালোকে জানে আৰু যোনে নাজানে গম পাব চানি গল্ডেন আৰু আমাৰ চানুৰ ভাইও আছে এক্টিং কৰা তেওঁ মানে হেৰি কৰিছে মানে ধৰ্ষণৰ হেৰিটো কৰিছে গতিকে মই আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব বুলি এই ভিডিঅ'টোত কোনো ধৰণৰ ফানি নাই এটা মানে মেছেজ এটা আছে আৰু মানে আমাৰ ভাৰতবাসী ৰাইজক কিছুমানে আমাৰ অসমৰ মানুহ বুজি পাব কিন্তু ভাৰতৰ অল ভাষাটো মানুহ বুজি নাপাব অসমীয়াটো তথাপিতো আমাৰ সংস্কৃতিটোতো আমি জীয়াই ৰখাটো আমাৰ দৰকাৰ থেংক ইউ এণ্ড বাই তাই অকণমান বুজাইছে তাৰপিছত তাই কান্দিছে তাই কোনো ডিমাণ্ড নাই তাই কান্দিছে তুমি মুচি দিছা আজি তুমি চানিদাৰ স্কুপত এক্টিং কৰিলা কেনেকুৱা লাগিল তোমাৰ খুবেই ভাল লাগিল আগৰ পৰা শুনি আছিলোঁ যে চানিদাৰ লগত ভিডিঅ' কৰি সকলোৰে ভাল লাগে মই লাইভ ভিডিঅ'বিলাক চাই থাকোঁ সকলোৱে কয় যে চানিদাৰ লগত ভিডিঅ' কৰি খুবেই ভাল লাগে তেওঁ মানে কমেডিয়ান হয় যিটো তেওঁৰ মনৰ পৰা খোলা মানুহ তেওঁৰ ভিডিঅ'বিলাক কৰি সকলোৰে ভাল লাগে তো আজি ভাবিলোঁ ময়ো কৰি চাওঁ তেওঁৰ লগত চলিলোঁ এনেকুৱা লগা নাই যে তেওঁৰ লগত মই আজি প্ৰথমবাৰ ভিডিঅ' কৰিছোঁ মানে বহুত ভাল লাগিছে আৰু বিশেষকৈ ধৰ্ষণৰ ওপৰত ভিডিঅ'টো কৰাই মোক খুবেই ভাল লাগিছে কাৰণ আজি ছোৱালী মানুহ হয় আজি নিজকে প্ৰটেক্ট হিচাপে মানে কেনেকৈ প্ৰটেক্ট কৰিব পাৰে সেইটো চানিদাৰ পৰা শিকি ল'লোঁ আৰু আপোনালোকে যাতে এই ভিডিঅ'টোৰ পৰা সকলোৱে শিকি যাতে এনেকুৱা প্ৰচেছ আপোনালোকে হাতত লওঁ বুলি আশা থাকিল বাইদেৱে আজি ভিডিঅ' কৰি খুবেই ভাল লাগিল চানিদাৰ পৰা কেনেকুৱা লাগিল লগ পাই গম নাপাওঁ কিন্তু মোৰ খুবেই ভাল এয়া আমাৰ লোকেল মিডিয়াৰ চানুৰ ৰাজ এণ্ড পাখিত আছে এক্টিং কৰি আছে মানে তেওঁলোকক শিকাই দি আছে কেনেকৈ কৰিব লাগে আশা কৰোঁ আপোনালোকৰ ভাল লাগিব এয়া চানুৱে প'জ লৈছে মানে সাজু হৈছে কৰি আছে চাওঁ দেখা যাওক বাৰু থেংক ইউ ছ' মাছ জয় অসম বিচাৰ হৈ আছে এই আপোনাৰ সাপায়ে মানে চানুৱে বেয়া কাম কৰিছে চ' সাপায়ে বহুত বেয়াকৈ মাৰিছে বিচাৰখন হৈ আছে দেখা যাওক কেনে লাগে জয় অসম থেংক ইউ ছ' মাছ লাভ ইউ গাইজ ভিডিঅ'টো শেষলৈকে চাওক থেংক ইউ ছ' মাছ